Hello? Oh, ক'ত আছা ৰে? মই গাড়ীখন কিবা বহি আছি সি ভাল কৰিছো ৰ বাটতে আছো ৰ মই চুঙাৰ মুখ কৰি আছোন নাই এনেই আছোন দিয়া দে মই যাই আছো দে দে হ'ব দে কি বচোন দে উঠি দে দুৰ্গা পূজা আৰু লক্ষ্মী পূজাটো খেদলো এফ কটীয়া তেনেকৈ চাই এইটো দেৱালীটো কি কৰিলি 2-4টাটো বোমা মাৰিব লাগিব ঘৰত তাকে তই গেলা মোৰো সেই মাথা মাৰি কিনে নকবি আৰু মাথা গৰম হৈ গৈছে মোৰ কি কৰা যায় পইচা এটা ক'ৰ পৰা আনো কি কৰবি কাম বন নহয় যি তাকে তই কি মাথা মাৰো কিবা এটা মাথা মাৰিব লাগিব ভাবিয়ে পাৰে ৰ তোৰ কিয় মাথা চিন্তা আছে এইটো ক'ব গেলা সেই 2 লাখ টাকাটো মইতো 2.5 লাখ কৈছিলো কি ক একাউণ্টত ভৰাই দিবি সোনকালে ভৰাই দিবি হ'ব দে কিয় আনছা কোনে তুন তোক কৈ আছো ৰচলাতে পিন্ধি লওঁ মই দেউতা নাম কি তোৰ ক'ত ঘৰ তোৰ কিয় লাগে তোক যি উঠছো তাকে এনচাৰ দি মোক ঐ কুকুৰ সেইবিলাক কথা উঠে নেকি আমাৰ যি প্লেন সেইটো কওঁ মানিবেগ লৈ মানিবেগ লং মানিবেগ নালিবি এখনি পইচাৰ কাৰণে হ'ব দে নাইমা মাছে কানা মই ভাল দি থো খুচৰা আছে খুচৰা এটিএম কাৰ্ডো লওঁ হেই এটিএম লৈ আমি কি জানো ইয়াৰ সি ক'ব পাছৱৰ্ড বোমা আহি গ'ল দেৱালীৰ ঘৰত আহি কুকুৰ মোক কাইৰ দিব মানি বেগ চিৰা হল তোৰ মুৰা মানি বেগ ল এতিয়া যাই আহে সি দিব আমি যাওঁ হাই ফ্ৰেণ্ডছ হাই কেনে লাগিল ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে দেৱালীৰ শুভেচ্ছা জনালোঁ সকলোলৈকে আৰু ঘণ্টিটো বজাই দিব লাহেকৈ ধন্যবাদ থেংক ইউ